গণিত হৈছে এনেকুৱা এটা বিষয় য'ত ষ্টুডেণ্টে ফুল মাৰ্কছ পায়, কিন্তু বহুতে আকৌ এই বিষয়টোতে নাম শুনিলেই ভয় খায় আৰু বহুত বেছি কম মাৰ্কছ পায়। সেয়েহে আজি মই তোমালোকক কেইটামান টিপছ দিম, যিকেইটা ব্যৱহাৰ কৰি তোমালোকে মেথছত 0ৰ পৰা হিৰ' হ'ব পাৰিবা আৰু মেথছ বিষয়টো আটাইতকৈ সহজ হৈ পৰিব। প্ৰথমতে শিক্ষকে বৰ্ডত লিখি যোৱাবোৰ কেৱল বহীত পাতি নল'বা। শিক্ষকে বৰ্ডত কি লিখি আছে তাক বুজাত গুৰুত্ব দিয়া। প্ৰথম বুজি লোৱা, তাৰপিছত বুজি পোৱাৰ পিছতহে নিজৰ বহীত কপি কৰি ল'বা। কাৰণ অংকটো যদি বুজি পোৱা তেতিয়াহ'লে ঘৰত আহি নিজে নোচোৱাকৈ আকৌ কৰিব পাৰিবা, কিন্তু যদি বুজিয়েই নোপোৱা কেৱল পাতিহে আনা, কোনো কামত নাহিব। 2 নম্বৰতে গণিতৰ সৰু সৰু নিয়মবোৰ শিকি লোৱা। প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেণীত পাই আহা গণিতৰ নিয়মবোৰ, যেনে যোগ, বিয়োগ, পূৰণ, হৰণ, লসাগু, গসাগু, ভগ্নাংশ, এই আটাইবোৰ ভালকৈ শিকি লোৱা। দৰকাৰ হ'লে তোমালোকে সৰু শ্ৰেণীৰ কিতাপসমূহ উলিয়াই লৈ পুনৰ সেইবোৰ এবাৰ চাই ল'বা, তেতিয়াহে ডাঙৰ অংকবোৰ কৰিব পাৰিবা। সুকীয়া বহী বনাই ল'বা আৰু তাত পৰিপাটিকৈ অংকবোৰ চেপ্টাৰ ৱাইজ লিখি যাবা, মিক্স আপ কৰি নিলিখিবা। মিক্স কৰি লিখি গ'লে পৰীক্ষাৰ সময়ত কোনটো আছিলে চাবলৈ খেলি মেলি লাগি যায়। নেক্সট হৈছে সূত্ৰসমূহ তোমালোকে ধুনীয়াকৈ লিখি লৈ আঁৰি ল'বা। যি জেগাত সদায় চকু যায় তাত আঁৰি ল'বা। গতিকে উঠি যাওঁতে, য'ত যাওঁতে, ভাত খাব যাওঁতে, গা ধুব যাওঁতে সদায় এটা সূত্ৰ মুখস্থ কৰি গৈ থাকিবা। তাৰপিছত নেক্সটটো হৈছে দৈনন্দিন অভ্যাস। সদায় তোমালোকে যে 16 ঘণ্টা পঢ়িব লাগিব, 14 ঘণ্টা পঢ়িব লাগিব তেনেকুৱা কোনো কথা নাই। সদায় এটা নিৰ্দিষ্ট টাইম লোৱা, লাগিলে আধা ঘণ্টাই হওক বা এঘণ্টাই হওক, তোমালোকে সদায় গণিতৰ বিষয়টো অংকসমূহ কৰিবলৈ চেষ্টা কৰিবা। অভ্যাস কৰোঁতে অংকবোৰ চকুৰে মৌখিকভাৱে চাই যাব নালাগে, এটাকৈ আটাইবোৰ কৰি চাব লাগে। চকুৰে চাওঁতে পাৰিম যেনেই লাগে, কিন্তু পৰীক্ষাত গৈ সকলোবোৰ খেলি মেলি লাগি যায়। নেক্সট, প্ৰশ্নটো ভালকৈ বুজি ল'বা। প্ৰশ্নটোৱে যদি বুজি নোলোৱা তেনেহ'লে অংকটো কেনেকৈ কৰিবা, নহয় জানো? সেইকাৰণে কি দিয়া আছে লিখি লোৱা আৰু কি উলিয়াব লাগে সেইখিনিও ভালকৈ বুজি লোৱা, তাৰপিছতহে অংকটো কৰিবা। নেক্সট, যেতিয়া ঘৰত অভ্যাস কৰিব আহিবা তেতিয়াহ'লে নিজাকৈ অংক কৰি চাবা, মানে ছাৰে স্কুলত যিটো কৰি দিয়া নাই সেই অংকটো কৰিব ট্ৰাই কৰিবা। নেক্সট, অংক যেতিয়া ঘৰত কৰিবা উত্তৰ নোলালে ড্ৰপ কৰিব নালাগে। অৰ্থাৎ এবাৰত নোলালে আমাৰ কি হৈ যায়, খং উঠি যায় আৰু আমি নকৰোঁ যেন লাগি যায়। কিন্তু এনেকুৱা নকৰি তোমালোকে কি কৰিব লাগে, বাৰে বাৰে চেষ্টা কৰা আৰু তাৰপিছত দেখিবা তোমালোকৰ উত্তৰ ওলাবই। তাৰপিছত কথা হ'ল নিজেই নিজৰ শিক্ষক হোৱা। তাৰমানে তোমালোকে যিটো অংক কৰিলা সেইটো শিক্ষকে যেনেকৈ পৰীক্ষাত নিৰীক্ষণ কৰে তেনেকৈ চাবলৈ চেষ্টা কৰা আৰু কেতিয়াবা লগৰ সমনীয়াক এটা দুটা অংক বুজাবলৈ চেষ্টা কৰিবা। নেক্সট, পুৰণা প্ৰশ্ন কাকতসমূহ সমাধান কৰা। এইবোৰ কৰিলে তোমালোকৰ কনফিডেঞ্চ বাঢ়িব, টাইম মেনেজমেণ্ট হ'ব আৰু ধৈৰ্য শক্তি বাঢ়িব। আৰু শেষত পৰীক্ষাৰ বহীত পৰিষ্কাৰকৈ লিখিবলৈ যত্ন কৰিবা। পৰিষ্কাৰ পৰিচ্ছন্নতাই নম্বৰ বঢ়াত সহায় কৰে। এই আটাইকেইটা ষ্টেপ ইউজ কৰি চোৱা, মোৰ ফালৰ পৰা গেৰেণ্টি দিছোঁ তোমালোকে গণিতত আটাইতকৈ বেছি মাৰ্কছ উঠাব পাৰিবা। আজিৰ বাবে ইমানখিনিয়ে, ধন্যবাদ।